আজি আমি ক'ব গৈ আছোঁ ভগৱান শিৱৰ অৰ্ধাংগিনী দেহত্যাগ কৰিছিল। এবাৰ দেৱলোকত ভগৱান ব্ৰহ্মাই ধৰ্মৰ নিৰূপণ কৰিবৰ বাবে এখন সভাৰ আয়োজন কৰিলে। সকলো দেৱতা সভাত একত্ৰিত হ'ল। সেই সভাত ভগৱান শিৱও বহি আছিল। সভালৈ দক্ষৰ আগমন ঘটিল। দক্ষ ৰজাক দেখি সকলো দেৱতা থিয় হ'ল, কিন্তু ভগৱান শিৱ থিয় নহ'ল। তেওঁ দক্ষক প্ৰণামো নকৰিলে। ফলত দক্ষ ৰজাই অপমান অনুভৱ কৰিলে। কেৱল সেয়াই নহয়, তেওঁৰ হৃদয়ত ভগৱান শিৱৰ প্ৰতি ঈৰ্ষাভাৱ জাগি উঠিল। তেওঁ ভগৱান শিৱৰ পৰা প্ৰতিশোধ ল'বলৈ সময় আৰু সুযোগৰ অপেক্ষা কৰিবলৈ ধৰিলে। এবাৰ সতী আৰু শিৱয়ে কৈলাশত বহি পৰস্পৰে বাৰ্তালাপ কৰি আছিল। সেই সময়তে আকাশেদি জোকাৰণি কৰি সেইফালে যোৱা যেন অনুভৱ কৰিলে সতীদেৱীয়ে। সতীদেৱীয়ে ভগৱান শিৱক সুধিলে, প্ৰভু, এই সকলোবোৰ বিমান কাৰ আৰু কোনফালে গৈছে? ভগৱান শিৱই উত্তৰ দিলে, তোমাৰ পিতৃয়ে বহুত ডাঙৰ যজ্ঞৰ আয়োজন কৰিছে। সমগ্ৰ দেৱী দেৱতা এইসমূহ বিমানত বহি সেই যজ্ঞলৈ সন্মিলিত হ'বলৈ গৈছে। তেতিয়া সতীয়ে দ্বিতীয়টো প্ৰশ্ন কৰিলে, মোৰ দেউতাই আপোনাক যজ্ঞত সন্মিলিত হ'বলৈ মতা নাই নেকি? শিৱই উত্তৰ দিলে, তোমাৰ পিতৃয়ে মোক ঘৃণা কৰে, মোক কিয় মাতিব? সতীয়ে মনে মনে ভাবিবলৈ আৰম্ভ কৰিলে যে দেউতাকে ডাঙৰকৈ যজ্ঞ আৰম্ভ কৰিছে আৰু সতীদেৱীক আমন্ত্ৰণ কৰা নাই। ঘৰলৈ যাবৰ কাৰণে ভগৱান শিৱৰ আগত জেদ কৰিব আৰম্ভ কৰিলে। শিৱই উত্তৰ দিলে, এই সময়ত তালৈ যোৱা উচিত নহ'ব। তোমাৰ দেউতাই মোক ঘৃণা কৰে। হয়তো তেওঁ তোমাক অপমান কৰিব পাৰে। নমতাকে কাৰোবাৰ ঘৰলৈ যোৱাটো উচিত নহয়। সতীয়ে তেতিয়া প্ৰশ্ন কৰিলে, এনেকুৱা কিয় প্ৰভু? ভগৱান শিৱই উত্তৰ দিলে, বিবাহিত ছোৱালীয়ে নমতাকে দেউতাকৰ ঘৰলৈ যাব নালাগে। কাৰণ বিয়াৰ পাছত ছোৱালী নিজৰ স্বামীৰ হৈ পৰে। দেউতাকৰ ঘৰৰ লগত তাইৰ সম্বন্ধ নাইকিয়া হৈ যায়। কিন্তু সতীয়ে দেউতাকৰ ঘৰলৈ যাবলৈ জেদ কৰিবলৈ আৰম্ভ কৰিলে। নিজৰ কথা বাৰে বাৰে কৈ আছিল। তেওঁৰ ইচ্ছা দেখি ভগৱান শিৱই তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিলে। এনেকৈ মা সতী দক্ষ ৰজাৰ ঘৰত উপস্থিত হ'ল। ঘৰত সতীৰ লগত কোনো প্ৰেমপূৰ্বকভাৱে কথা পতা নাছিল। দক্ষই তেওঁক দেখি ক'লে, তুমি মোৰ অপমান কৰিবলৈ ইয়ালৈ আহিছা নেকি? নিজৰ বাইদেউহঁতক চোৱা, সিহঁতে কেনেকৈ বিভিন্ন অলংকাৰ আৰু সুন্দৰ আভূষণেৰে সাজি কাচি আহিছে। তোমাৰ শৰীৰত কেৱল মাত্ৰ বাঘৰ ছাল আছে। তোমাৰ স্বামী শ্মশানবাসী আৰু ভূতবোৰৰ নায়ক। তেওঁ তোমাক বাঘৰ ছালৰ বাদে আৰু কি পিন্ধাব পাৰিব? দক্ষৰ কথা শুনি সতীৰ হৃদয়ত অনুতাপৰ সাগৰ ভাহি উঠিল। তেওঁ ভাবিব ধৰিলে, মই ইয়ালৈ আহি ভাল কাম নকৰিলোঁ। শিৱই ঠিকেই কৈছিল, দেউতাকৰ ঘৰলৈ যাব নালাগে। সতীয়ে ভাবিলে যে কিন্তু এতিয়া কি কৰিম মই? দেউতাকৰ তীক্ষ্ণ আৰু অপমানমূলক কথা শুনাৰ পাছতো সতী মনে মনে থাকিল। সেই যজ্ঞৰ ওচৰলৈ গ'ল, য'ত সকলো দেৱী দেৱতা ঋষিমুনি বহি আছিল। যজ্ঞৰ অগ্নি বহুত ডাঙৰকৈ জ্বলি আছিল আৰু তাত আহুতি দি থকা হৈছিল। সতীয়ে যজ্ঞত সকলো দেৱতাৰ ভাগ দেখিলে, কিন্তু ভগৱান শিৱৰ ভাগ নেদেখিলে। কিন্তু ভগৱান শিৱৰ ভাগ নেদেখি দেউতাকক ক'লে, পিতৃশ্ৰেষ্ঠ, যজ্ঞত সকলোৰে ভাগ দেখা পোৱা গ'ল, কিন্তু কৈলাশৰ স্বামীৰ স্থান নাই। আপুনি তেওঁৰ ভাগ কিয় নাৰাখিলে? দক্ষ ৰজাই গৰ্বেৰে উত্তৰ দিলে, মই তোমাৰ স্বামী শিৱক দেৱতা বুলি নাভাবোঁ। তুমি ভূতৰ স্বামী, নগ্ন হৈ থকা, হাৰৰ মালা পিন্ধা। তেওঁ দেৱতাৰ শাৰীত বহাৰ যোগ্য নহয়। তেওঁক কোনে ভাগ দিব? সতীৰ চকু ৰঙা হৈ পৰিল। তেওঁৰ মুখখন কলয়ৰ সূৰ্যৰ দৰে তেজস্বী হৈ পৰিল।
তেওঁ কষ্টতে চিঞৰি ক'লে, এইবোৰ শব্দ কেনেকৈ শুনি আছোঁ? ধিক্কাৰ মোৰ ওপৰত। দেৱতাসকল, তোমালোকক ধিক্কাৰ দিছোঁ। তোমালোকে কেনেকৈ এইবোৰ শব্দ কৈলাশ স্বামীৰ বিৰুদ্ধে শুনি আছা, যি মংগলৰ প্ৰতীক আৰু এক ক্ষণতে সম্পূৰ্ণ সৃষ্টি ধ্বংস কৰিব পৰা শক্তি আছে। তেওঁ মোৰ স্বামী। নাৰীৰ কাৰণে তেওঁৰ স্বামীয়ে তেওঁৰ স্বৰ্গ। যি নাৰীয়ে নিজৰ স্বামীৰ বিষয়ে অপমানজনক কথা শুনে, তেওঁ নৰকলৈ যাব লাগে। পৃথিৱী শুনা, আকাশ শুনা, আৰু দেৱতাসকল তোমালোকেও শুনা। মোৰ দেউতাই মোৰ স্বামীৰ অপমান কৰিছে। মই এক ক্ষণো আৰু জীয়াই থাকিব নোৱাৰোঁ। সতীয়ে নিজৰ কথা শেষ কৰি যজ্ঞৰ জুইত জঁপিয়াই দিলে। জ্বলি থকা আহুতিৰ লগতেই সতীৰ শৰীৰটো জ্বলিবলৈ আৰম্ভ কৰিলে। যজ্ঞকুণ্ডত হুলস্থুল পৰিৱেশ। দেৱতাসকল উঠি থিয় দিলে। বীৰভদ্ৰ খঙত কঁপিবলৈ ধৰিলে। তেওঁ খঙত যজ্ঞ ধ্বংস কৰিবলৈ ধৰিলে। যজ্ঞকুণ্ডত দৌৰা ধপৰা লাগি গ'ল। দেৱতা আৰু ঋষিমুনি দৌৰি থিয় হৈ পৰিল। সংবাদ গৈ শিৱৰ কাণত পৰিল। তেওঁ প্ৰচণ্ড খঙত সেই স্থান পালে আৰু সতীৰ দেহটো দেখি নিজকে পাহৰি পেলালে। সতীৰ প্ৰেম আৰু ভক্তিয়ে ভগৱান শিৱৰ মন ব্যাকুল কৰি তুলিলে, যিয়ে কামনাৰ ওপৰত জয়লাভ কৰিছিল আৰু যিয়ে সম্পূৰ্ণ সৃষ্টিক নষ্ট কৰাৰ ক্ষমতা ৰাখিছিল। তেওঁ সতীৰ প্ৰেমত মুগ্ধ হৈ পৰিল আৰু অচেতন হৈ পৰিল। ভগৱান শিৱই উন্মুক্ত হৈ সতীৰ জ্বলা দেহটো কান্ধত লৈ ল'লে। তেওঁ সকলো দিশতেই ভ্ৰমণ কৰিবলৈ ধৰিলে। এই অলৌকিক প্ৰেম দেখি পৃথিৱী ৰৈ গ'ল, বতাহ ৰৈ গ'ল, পানীৰ প্ৰবাহ ৰৈ গ'ল, দেৱতাসকলৰ উশাহো ৰৈ গ'ল। সৃষ্টি ব্যাকুল হৈ পৰিল। প্ৰাণীবোৰে চিঞৰি উঠিল। ভয়ংকৰ সংকটৰ আগমন দেখা পাই ভগৱান বিষ্ণু আগবাঢ়ি আহিল। সতীৰ দেহৰ এটা এটা অংগ চক্ৰৰে কাটি পেলাবলৈ আৰম্ভ কৰিলে। পৃথিৱীৰ 51 ঠাইত সতীৰ দেহৰ অংগ কাট খাই পৰিবলৈ ধৰিলে। যেতিয়া সতীৰ দেহ কাট খাই সকলো পৰি গ'ল, তেতিয়া ভগৱান শিৱই নিজকে ঘূৰাই পালে। তেতিয়া সৃষ্টিৰ সকলো কাৰ্য পুনৰ চলিবলৈ আৰম্ভ কৰিলে। পৃথিৱীৰ যিসমূহ ঠাইত অৰ্থাৎ 51 ঠাইত সতীৰ দেহৰ অংগ পৰিছিল, সেইবোৰ ঠাইত এতিয়া শক্তিপীঠ হিচাপে গণ্য কৰা হয়। আজিও সেই ঠাইসমূহত সতীক পূজা কৰা হয়, উপাসনা কৰা হয়। ধন্য আছিল সতী আৰু শিৱৰ প্ৰেম। সতী আৰু শিৱৰ প্ৰেমে তেওঁলোকক অমৰ আৰু পূজনীয় কৰি তুলিলে। বন্ধুসকল, ভিডিঅ'টো কেনে পালে? যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু চাব বিচাৰে কমেণ্ট কৰি জনাব। আৰু কিবা যদি ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।